জলকীয়া ছেকেণ্ড ৰেচিপিটো এয়া শ্বেয়াৰ কৰিছোঁ মই আপোনালোকৰ লগত। প্ৰথম ৰেচিপিটোতকৈ এইটো ৰেচিপি বেছি সহজ। সহজ এইটো কাৰণে ইয়াত লাগি থাকিব নালাগে। প্ৰথম ৰেচিপিটোত মানে কি আছিলে, অলপ আপোনাৰ ধৈৰ্য লাগিব, এটা এটাকৈ জলকীয়াৰ ভিতৰত মছলা ভৰাব লাগে, কিন্তু এইটো একেলগে হৈ যাব। চ' ফাৰ্ষ্ট ষ্টেপটো একেই, আপুনি জলকীয়াখিনি আনক, ভালকৈ ধুই পেলাই এক ৰ'দত শুকুৱাই দিয়ক। যদি মানে ৰ'দ কম আছে আপুনি ড্ৰাই ৰ'ষ্টটো কৰি ল'ব পাৰে, কিন্তু সেই ড্ৰাই ৰ'ষ্ট কৰি থাকোঁতে চাব যাতে জলকীয়াখিনি দেই নাযায়, নহ'লে গোন্ধটো এটা বেলেগ আহি যায়। মোৰ এটা দুটা ক'ৰবাত অলপমান দেই গৈছিলে, কিন্তু সেইটো আপোনালোকে চাব, ৰ'দত শুকালে বেছি ভাল হয়, এক ৰ'দ ছাফিচিয়েণ্ট। তাৰপিছত ইয়াত লাগিব আপোনাৰ সৰিয়হ। সৰিয়হখিনিও ভালকৈ ধুই পেলাই আপুনি ৰ'দত শুকুৱাব পাৰে, নহয় বা টাৱাত আপুনি ড্ৰাই ৰ'ষ্ট কৰি ল'ব পাৰে, ৰ'দত শুকালে বেছি ভাল। তাৰপিছত ইয়াতে আপুনি কি কৰিব লাগিব, আপুনি সৰিয়হ অলপ বেছিকৈ ল'ব। তাৰপিছত সেইখিনি সৰিয়হত আপুনি ভিনেগাৰত আধা ঘণ্টা বা এঘণ্টা তিয়াই থৈ দিব, তেতিয়া সেই সৰিয়হ গুটিকেইটা ফুলি যাব। তাৰপিছত জলকীয়াখিনি, সৰিয়হ, তাতে অকণমান চেনি আৰু আপুনি সোৱাদ অনুসৰি আপুনি নিমখ দিব লাগিব, অকণমান আপুনি হালধিও দিব পাৰে। তাৰপিছত গোটেইখিনি আপুনি গ্ৰাইণ্ড কৰি দিয়ক। গ্ৰাইণ্ড কৰা হৈ যোৱাৰ পিছত আপুনি এটা বেলেগ বাচন বা বটল, চিচাৰৰ বটল হ'লে বেছি ভাল, তাতে আপুনি উলিয়াই লওক। উলিয়াই দিয়াৰ পিছত আপুনি ইয়াতে আকৌ অকণমান ভিনেগাৰ দি দিব, আৰু তাতে লগতে আৰু এটা বস্তু দিব লাগিব, সেইটো হ'ল কেঁচা মিঠাতেল। বছ কেঁচা মিঠাতেল দি পেলাই আপুনি থৈ দিয়ক। 3দিন 4দিনমান যাবলৈ দিব, তেতিয়া কি হ'ব, গোটেইখিনি মানে এই আপোনাৰ জলকীয়াৰ জ্বলাটো, ভিনেগাৰৰ গোন্ধটো গোটেইখিনি সান মিহলনি হৈ পেলাই এটা বিৰাট ধুনীয়া এটা গোন্ধ আহে। এই আচাৰটো বনাই চাব, খুবেই ভাল লাগে খাবলৈ। আৰু বনোৱাৰ পিছত আপুনি ষ্ট'ৰ কৰিও ৰাখিব পাৰে, বা বহুত দিনলৈ যদি ৰাখিম বুলি ভাবিছে ফ্ৰিজতো থ'ব পাৰে। এইটো আচাৰ আপুনি ভাতৰ লগত যেতিয়া খাব, যদি ভাত খাবলৈ মনো নাযায়, এই আচাৰৰ গোন্ধটো পাই আপোনাৰ খাব মন যাব। এবাৰ নিশ্চয় বনাই পেলাই চেষ্টা কৰিব। আৰু এই আচাৰটো মই শিকিছিলোঁ মোৰ মাৰ পৰা।